নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ গুণোৎসৱ সম্পৰ্কীয় এটি বিশেষ খবৰ। গুণোৎসৱ 2023 সম্পৰ্কীয় এটি বিশেষ খবৰ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাবলৈ ওলাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি উপযোগী বুলি ভাবিলে সকলোৰে লগত শ্বেয়াৰ কৰিব। ছাৰ বাইদেউসকল, ইতিমধ্যে আপোনালোকে গম পাইছে যে অহা বছৰ অৰ্থাৎ 2023 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত তিনিটা পৰ্যায়ত গুণোৎসৱ 2023 অনুষ্ঠিত হ'ব বুলি আজি কিছুদিন আগতে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা জনোৱা হৈছিল। আৰু এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে গুণোৎসৱ 2023 সম্পৰ্কীয় এটি বিশেষ আপডেট। ইয়াৰ পূৰ্বে 2017, 2018 আৰু তৃতীয়বাৰৰ বাবে 2022 চনত গুণোৎসৱ অসমৰ বিভিন্ন বিদ্যালয়ত অনুষ্ঠিত হৈছিল আৰু 2023 চনত চতুৰ্থবাৰৰ বাবে অসমৰ বিদ্যালয়সমূহত গুণোৎসৱ অনুষ্ঠিত কৰা হ'ব। আৰু এই গুণোৎসৱৰ ইম্পৰ্টেঞ্চ বজাই ৰখাৰ বাবে চৰকাৰে কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰিছে বা বিভাগে কিছু নতুনত্ব অনাৰ প্ৰয়াস কৰিছে আৰু এই নতুনত্বখিনি মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে স্ক্ৰীণত আপোনালোকে দেখা পাইছে, এইখন হৈছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা অহা এখন নটিচ আৰু এই নটিচখনত গুণোৎসৱ 2023 সম্পৰ্কীয় এটি বিশেষ কথা কোৱা হৈছে, যিটো কথাৰ আগৰ গুণোৎসৱসমূহৰ লগত কোনো ধৰণৰ সম্পৰ্ক বা সাদৃশ্য নাই। তো ইয়াতে এই নটিফিকেশ্যনখনত কোৱা হৈছে যে 14 নৱেম্বৰ 2022 তাৰিখে গুণোৎসৱৰ এপেক্স কমিটিৰ এখন মিটিং অনুষ্ঠিত হৈছিল আৰু সেই মিটিংখনত কিছু সিদ্ধান্ত লোৱা হৈছিল আৰু সেই সিদ্ধান্তখিনি ইয়াতে জনোৱা হৈছে। তো ইয়াতে থকা গুৰুত্বপূৰ্ণ কথাটো হৈছে যে 10% weightage of marks in annual examination will be considered from Gunotsav for ensuring the importance of Gunotsav and improve quality of education. তো ইয়াতে এইটো খুব গুৰুত্বপূৰ্ণ কথা কোৱা হৈছে। ইয়াতে কোৱা হৈছে যে বছৰিকীয়া পৰীক্ষাৰ 10% নম্বৰ গুণোৎসৱৰ পৰা ধৰা হ'ব বা কনচিডাৰ কৰা হ'ব। অৰ্থাৎ প্ৰত্যেক বছৰে আমাৰ বিদ্যালয়সমূহত বছৰিকীয়া পৰীক্ষা অনুষ্ঠিত হয়। ইয়াৰ আগতে পৰীক্ষাৰ লগত গুণোৎসৱৰ কোনো সম্পৰ্ক নাছিল, গুণোৎসৱ এটা সুকীয়া বিষয়বস্তু আছিল। কিন্তু এইবাৰৰ পৰা গুণোৎসৱৰ লগত বছৰিকীয়া পৰীক্ষাৰ এটা মিল ঘটোৱা হৈছে আৰু সেইটো হৈছে যে এইবাৰৰ পৰা বছৰিকীয়া পৰীক্ষাৰ 10% নম্বৰ আমি গুণোৎসৱৰ পৰা দিব লাগিব। অৰ্থাৎ গুণোৎসৱৰ পৰা কিছু নম্বৰ ধৰি আনি আমি বছৰিকীয়া পৰীক্ষাত 10% মাৰ্কছ অৰ্থাৎ 10% নম্বৰ হিচাপে বছৰিকীয়া পৰীক্ষাত ধৰিব লাগিব। ইয়াতে এটা কথা আপোনালোকক ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে বহু সংখ্যক ছাৰ বাইদেউৰ হয়তো এটা খোকোজা লাগিব পাৰে যে বছৰিকীয়া পৰীক্ষাৰ 10% নম্বৰ গুণোৎসৱত ধৰা হ'ব নে গুণোৎসৱৰ পৰা বছৰিকীয়া পৰীক্ষাত 10% নম্বৰ ধৰা হ'ব। তো ইয়াতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে গুণোৎসৱত ছাত্ৰ ছাত্ৰীসকলে যিখিনি নম্বৰ প্ৰাপ্ত কৰিব, তো সেই নম্বৰৰ পৰা আমি বছৰিকীয়া পৰীক্ষাত আমি 10% নম্বৰ ধৰিব লাগিব আৰু সেই বছৰিকীয়া পৰীক্ষাত 10% নম্বৰ ধৰাৰ পিছত আমি ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ ৰিজাল্টটো আমি উলিয়াব লাগিব। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে এই গোটেইখিনি কথা ভালদৰে বুজি পাইছে বা আপোনালোকৰ এই বিষয়ত যিখিনি কনফিউজন আছিল সেইখিনি দূৰ হৈছে। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। পৰৱৰ্তী পৰ্যায়ত গুণোৎসৱ সম্পৰ্কীয় বিভিন্ন ধৰণৰ খবৰ আপোনালোকৰ মাজলৈ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ। তো যদি ভিডিঅ'টি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু ভৱিষ্যতে এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।